হেল্ল' গাইজ, আপোনালোকে চাগে ভাবি আছে মই ক'লৈ গৈ আছোঁ। আজি মই গৈ আছোঁ আমাৰ ওচৰতে এখন মেলা আছে, মেলাত চাবলৈ। সেয়ে মই মিনি ব্লগটো আৰম্ভ কৰিলোঁ। এইখন চাওক, মেলা আহি পালোঁ আৰু মানুহ এতিয়া ইমান হোৱাই নাই, হ'বহে চাগে মানুহ। এইফালে চাওক, ধুনীয়া ধুনীয়া বস্তু ওলাইছে। আৰু মই এখন ফটো চাইছোঁ, সৰস্বতী মাৰ ফটো। যিহেতু ইমান গৰম পৰিছে, সেয়ে ভাবিলোঁ আইচক্ৰীম খাই লওঁ, আৰু খোৱাটো সদায় মেইন। সেইকাৰণে আইচক্ৰীম কিনি খালোঁ ফাৰ্ষ্ট। মেলা চালোঁ আৰু মেলা চোৱাৰ মাজতে ফুচকালৈ মনত পৰিলে। মই যিহেতু ফুচকা বিৰাটেই পাগল, সেয়ে ফুচকা খাবলৈ আহিলোঁ। আৰু ফুচকা খাই এতিয়া ঘৰলৈ যামগৈ। মেলা চাই হ'ল বাৰু, এতিয়া সন্ধিয়া হৈ আহিছে, ঘৰলৈ গুচি যাম। এতিয়া মিঠাই দোকানত সোমাইছোঁ আৰু অলপ মিঠাই লওঁ মোৰ মালৈ। মায়ে জেলেপি বিৰাটেই ভাল পায়, সেয়ে ভাবিলোঁ মালৈ অলপ জেলেপি লৈ যাওঁ। এতিয়া ঘৰ পালোঁ, ঘৰ পাই ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ লৈ এতিয়া মিক্সাৰ আনিছিলোঁ মেলাৰ পৰা, তাকে খাই আছোঁ। আৰু মোৰ লগতে টুকটুকো বহি একেলগে মিক্সাৰ খাই আছে। আৰু আপোনালোকে যদি মোৰ মিনি ব্লগটো আজি চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।